নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ খবৰ। আজি 11 অক্টোবৰ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। বন্ধুসকল, দিবলৈ লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। যুদ্ধত পৰাজয়ৰ দিশে এইবাৰ ইজৰাইল। হিজবুল্লাহ বুলি ইৰাণৰ শান্তিৰক্ষা বাহিনীক আক্ৰমণ ইজৰাইলৰ। তাৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰ এৰিছে ইজৰাইলৰ সংগ। যুদ্ধক্ষেত্ৰত নিজৰ ভৰিত নিজেই কোঠাৰ মাৰিছে ইজৰাইলে। লেবাননৰ হিজবুল্লাহ বুলি ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীক আক্ৰমণ ইজৰাইলৰ। 48 ঘণ্টাৰ ভিতৰত হোৱা দুটা ঘটনাক লৈ ইজৰাইলক সকিয়নি আমেৰিকাৰ। IDFৰ এই আক্ৰমণৰ পাছতে বহু বন্ধু ৰাষ্ট্ৰই সংগ ত্যাগ কৰিব পাৰে ইজৰাইলক। ফ্ৰান্স, ইটালী, স্পেইনৰ দৰে দেশেও গৰিহণা দিছে এইবাৰ ইজৰাইলক। ইজৰাইলৰ বিৰুদ্ধে থিয় দিছে ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকাও। বন্ধু ৰাষ্ট্ৰৰ বিপৰীতে সিদ্ধান্ত গ্ৰহণ কৰা ইজৰাইল এতিয়া ভয়ংকৰ বিপদত। মহাযুদ্ধৰ মাজতে অকলশৰীয়া হৈ পৰিব পাৰে ইজৰাইল। অৱশ্যে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীক আক্ৰমণ কৰি ইজৰাইলৰ অনুশোচনা। কেইবাখনো ৰাষ্ট্ৰৰ গৰিহণাৰ সন্মুখীন হৈ শোক প্ৰকাশ কৰিছে ইজৰাইলে। ইফালে IDFক ব্যৰ্থ কৰি ইৰাণে চলাইছে ধাৰাবাহিক আক্ৰমণ। হিজবুল্লাহ, হামাছ, হুতি বিদ্ৰোহীয়ে চলাইছে ইজৰাইলৰ ওপৰত আক্ৰমণ। আমেৰিকাৰ সকিয়নিৰ পাছতে মহাসমৰত অকলশৰীয়া হৈ পৰিছে ইজৰাইল। পৰৱৰ্তী খবৰ। দুৰ্গা পূজাৰ সময়ত বাংলাদেশৰ ঢাকাত ভয়ংকৰ দুৰ্ঘটনা। পূজা মণ্ডপত পেট্ৰল বম নিক্ষেপ কৰি চোৰাকাগাত দেখুৱাই এদল দুৰ্বৃত্তই। বাংলাদেশত ভয়ংকৰ পৰিস্থিতি। হিন্দুৰ মাজত হাহাকাৰ পৰিস্থিতি হৈছে ঢাকাত। ঢাকাৰ এখন দুৰ্গা পূজাৰ মণ্ডপত পেট্ৰল বোমা নিক্ষেপ দুৰ্বৃত্তৰ। পেট্ৰল বোমা নিক্ষেপৰ পাছতেই পূজাস্থলীত হুলস্থুলীয়া পৰিৱেশ। অবিস্ফোৰিত অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে এই বোমাটো। বোমা নিক্ষেপ কৰা দুৰ্বৃত্তৰ পূজা মণ্ডপত চলাই চুৰিকাঘাত। ঘটনাত আহত হৈছে প্ৰায় 4জনকৈ লোক। পৰৱৰ্তী খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এইবাৰৰ পৰা মানুহে খাজনা দিবলৈ যাব নালাগে মণ্ডল অফিচলৈ। এই বৃহৎ ঘোষণা কৰিছে অসম কেবিনেটে। মাটি বাৰী কামক লৈ ডাঙৰ খবৰ। এতিয়াৰে পৰা যাব নালাগে মৌজাদাৰৰ কাৰ্যালয়লৈ। ঘৰতে বহি দিব পাৰিব আপুনি মাটিৰ খাজনা। চৰকাৰে আনিছে অতি সহজ পদ্ধতি। শাৰী নপতাকৈ যিকোনো স্থানৰ পৰাই দিব পাৰিব আপুনি খাজনা। এই সহজ, সুৰক্ষিত আৰু তাৎক্ষণিকভাৱে দিব পাৰিব এই মাটিৰ খাজনা। চৰকাৰে অনলাইনত সহজতে আদায় দিব পাৰিব মাটিৰ খাজনা। আপুনি QR কোড স্কেন কৰি দিব লাগিব এই খাজনা। পৰৱৰ্তী খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মাদ্ৰাছাসমূহ বন্ধ কৰি দিছিল আৰু এই বন্ধ মাদ্ৰাছাসমূহ পুনৰ খুলিবলৈ আহ্বান একাংশ মুছলমান সমাজত। ৰাজ্যত বন্ধ হৈ থকা মাদ্ৰাছা শীঘ্ৰেই খুলি দিয়ক। আমাৰ মাদ্ৰাছাখিনি খুলি দিব লাগে বুলি প্ৰশ্ন। মাদ্ৰাছা মুক্তবত দিনী শিক্ষাৰ বাহিৰে বেলেগ শিক্ষা দিয়া নহয়। মাদ্ৰাছা শিক্ষাৰ লগত অমানৱীয় কাৰ্য কোনো পৰ্যায়ত জড়িত নহয় বুলি একাংশ মুছলমান সমাজত। কোনো কাৰণতে অসামাজিক কাৰ্যত জড়িত নাথাকে মাদ্ৰাছাসমূহ। আমাৰ প্ৰত্যেকখন গাঁও পঞ্চায়তত মাদ্ৰাছা মুক্তবৰ প্ৰয়োজন আছে বুলি প্ৰশ্ন কৰিছে। আমি মাদ্ৰাছা মুক্তবৰ জৰিয়তে মানুহ ঘৰ দিবলৈ চেষ্টা কৰোঁ। দয়া কৰি আমাৰ মাদ্ৰাছা মুক্তবসমূহ খুলি দিয়ক। চৰকাৰলৈ দাবী ৰাজ্যিক দিনী তালিমী বৰ্ডৰ সচিব মৌলানা ছফিউৰ ৰহমানৰ। পৰৱৰ্তী খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ঘোষণা। দেশৰ দৰিদ্ৰ লোকৰ বাবে এই খবৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুৰ্গা পূজাৰ সময়ত কোটি কোটি দৰিদ্ৰ লোকৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে চৰকাৰে আনিছে এই ভাল খবৰ। 2028 চনলৈকে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব এই বিনামূলীয়া ৰেচন কাৰ্ডৰ চাউল। 5 বছৰৰ বাবে পুনৰ বঢ়াই দিয়া হৈছে এই সময়সীমা। 2028 চনলৈকে লাভ কৰি থাকিব এই ৰেচনৰ সামগ্ৰী। 5টাকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী চৰকাৰৰ কেবিনেটে। দুৰ্গা পূজাৰ সময়তে কোটি কোটি দৰিদ্ৰ লোকৰ বাবে এই খবৰ দিছে মোদী কেবিনেটে।